মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক অৰ্থাৎ ক্লাছ 2 EVS আমি লেসন নাম্বাৰ 5 পৃথিৱী, বায়ু আৰু পানী এই চেপ্টাৰটো আলোচনা কৰিম। তো তোমালোকৰ কিতাপখনত চাবা লেসন নাম্বাৰ মই আৰু এবাৰ কৈছোঁ লেসন নাম্বাৰ 5 আৰু পাৰ্টটোৰ নাম হ'ল পৃথিৱী, বায়ু আৰু পানী। তোমালোকৰ 29 নম্বৰ পেজত আছে, সেইটো চাবা। আজি পৃথিৱী, বায়ু আৰু পানী এই বিষয়ে আজি আমি আলোচনা কৰিম। তো এই পাৰ্টটো আৰম্ভ কৰাৰ আগতে আমি এই তিনিটা শব্দৰ বিষয়ে আগত অলপ জানি লওঁ। প্ৰথমতে আছে পৃথিৱী। আমাৰ সৌৰজগতৰ যিমান কেইটা গ্ৰহ আছে তাৰ ভিতৰত পৃথিৱী হ'ল একমাত্ৰ গ্ৰহ য'ত মানুহৰ কাৰণে বা জীৱৰ কাৰণে এটা উপযুক্ত গ্ৰহ। আমি ক'ত বাস কৰোঁ তোমালোকে জানানে? আমি পৃথিৱীত বাস কৰোঁ। পৃথিৱীৰ বাহিৰেও সৌৰজগতত আন বহুতো গ্ৰহ আছে, কিন্তু সেইবোৰ এতিয়ালৈকেও জীৱ থাকিব পৰা বা জীৱ জন্তু থাকিব পৰা এতিয়ালৈকে উপযুক্ত বুলি আমাৰ বিজ্ঞানীসকলে প্ৰমাণ কৰিব পৰা নাই। কিন্তু তোমালোকে জানিবা যে আন সৌৰজগতত যিমান গ্ৰহ আছে তাৰ ভিতৰত পৃথিৱীখনে হ'ল মানুহ থাকিব পৰা বা জীৱ জন্তু থাকিব পৰা এটা উপযুক্ত গ্ৰহ। আৰু এইখন গ্ৰহতে আমি কি কৰোঁ? বাস কৰোঁ। তুমি বা মই, তোমালোকে য'ত আছা, এইখন হ'ল পৃথিৱী। তো এই পৃথিৱীখনৰ বিষয়ে আজি আমি আলোচনা কৰিম। তো পৃথিৱীখন কেনেকুৱা, দেখাত কেনেকুৱা? আজিৰ পৰা বহুদিন আগত, বহু যুগ আগত মানুহে ভাবিছিল যে পৃথিৱীখন চেপেটা। পৃথিৱীখন দেখাত কেনেকুৱা? আগৰ মানুহবিলাকে ভাবিছিল যে পৃথিৱীখন চেপেটা। কিন্তু যেতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়ন হ'বলৈ ধৰিলে, তেতিয়া বিজ্ঞানীসকলে প্ৰমাণ কৰিলে কি যে পৃথিৱীখন চেপেটা নহয়, পৃথিৱীখন হ'ল গোলাকাৰ। তোমালোকে জানিবা যে পৃথিৱীখনৰ আকাৰ গোলাকাৰ। পৃথিৱীখন চেপেটা নহয়, পৃথিৱীখনৰ আকাৰ কেনেকুৱা? গোলাকাৰ। অৰ্থাৎ এটা ডিম্বাকৃতিৰ মতন, এটা ডিম যে তোমালোকে ডিম যে খোৱা কণীৰ দৰে। তো পৃথিৱীখনৰ আকাৰ যে গোলাকাৰ, এইটো বিজ্ঞানীসকলে কেনেকৈ গম পালে? কাৰণ পৃথিৱীখন আমি য'ত থিয় হৈ আছোঁ, ইয়াৰ পৰা আমি এইটো অনুমান কৰিব নোৱাৰোঁ যে পৃথিৱীখনৰ আকাৰ কেনেকুৱা। মহাকাশৰ পৰা যদি চোৱা হয় তেনেহ'লে পৃথিৱীৰ আকাৰ গোলাকাৰ দেখা যায়। তো বিজ্ঞানীসকলে কি কৰিছিল? মহাকাশত গৈ দেখিছিল যে পৃথিৱীখন আচলতে চেপেটা নহয়, গোলাকাৰ। তো তোমালোকে মনত ৰাখিবা, এইটো তোমালোকৰ পৰীক্ষাটো আহিব পাৰে যে পৃথিৱীৰ আকাৰ কেনেকুৱা। তোমালোকে লিখিবা পৃথিৱীৰ আকাৰ গোলাকাৰ। তো মহাকাশৰ যিবিলাক মানুহে মহাকাশত যায়, যিবিলাক বিজ্ঞানীয়ে মহাকাশত যায়, তেওঁলোকক কি বুলি কোৱা হয় তোমালোকে জানানে? তেওঁলোকক কোৱা হয় মহাকাশচাৰী। এইটো তোমালোকে মনত ৰাখিবা যে মহাকাশত ঘূৰা বিজ্ঞানীক মহাকাশচাৰী বুলি কোৱা হয়। এইখনত তোমাৰ এটা প্ৰশ্ন আহিব পাৰে পৰীক্ষাত যে মহাকাশত ঘূৰা বিজ্ঞানীসকলক কি বুলি কোৱা হয়? যে মহাকাশত ঘূৰা বিজ্ঞানীসকলক মহাকাশচাৰী বুলি কোৱা হয়। এনেকুৱা আমাৰ ভাৰতবৰ্ষৰ পৰা দুজন বৈজ্ঞানিক আছিল, যি দুজন মহান বৈজ্ঞানিকে কি কৰিছিল? মহাকাশত গৈছিল। তেওঁলোকৰ নাম তোমালোকে জানানে? তেওঁলোকৰ নাম হ'ল, এজনৰ নাম হ'ল ৰাকেশ শৰ্মা। তোমালোকে মনত ৰাখিবা, মই লিখি দিছোঁ। আমাৰ ভাৰতবৰ্ষৰ পৰা দুজন বৈজ্ঞানিক, যি দুজন বৈজ্ঞানিকে মহাকাশত গৈছিল, তেওঁলোকৰ নাম হ'ল, প্ৰথম এজনৰ নাম হ'ল ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মা আৰু দ্বিতীয়জন হ'ল কল্পনা চাওলা। এই নামটো তোমালোকে ভালকৈ মনত ৰাখিবা আৰু তোমালোকৰ বহীত লিখি ল'বা যে ভাৰতবৰ্ষৰ পৰা দুজন বৈজ্ঞানিক, যি দুজন বৈজ্ঞানিকে মহাকাশত গৈছিল, তেওঁলোক হ'ল, এজন হ'ল ৰাকেশ শৰ্মা, আন এজন হ'ল কল্পনা চাওলা। তাৰপিছত পৃথিৱীৰ প্ৰথম মহাকাশচাৰী কোন আছিল? মহাকাশত গোৱা পৃথিৱীৰ
প্ৰথম মহাকাশচাৰী যোনে প্ৰথম মহাকাশত গৈছিল তেওঁ হ'ল ইউৰি গাগ্ৰিন। পৃথিৱীৰ প্ৰথম মহাকাশচাৰী হ'ল ৰাছিয়া এখন দেশ আৰু এই ৰাছিয়াৰ পৰা এজন বৈজ্ঞানিক প্ৰথম মহাকাশত গৈছিল আৰু তেওঁ হ'ল ইউৰি গাগ্ৰিন। এই নামটো মই লিখি দিছো। ইউৰি গাগ্ৰিন। এই নামটো তোমালোকে মনত ৰাখিবা। এই নাম তিনিটা নামে বহুত গুৰুত্বপূৰ্ণ। আমি প্ৰথমে পঢ়িলো দুটা নাম, যি দুজন বৈজ্ঞানিক ভাৰতৰ পৰা প্ৰথম মহাকাশত গৈছিল। এই দুজন হ'ল ভাৰতৰ পৰা প্ৰথম মহাকাশত যোৱা বৈজ্ঞানিক দুজন হ'ল ৰাকেশ শৰ্মা আৰু কল্পনা চাওলা। আৰু পৃথিৱীৰ প্ৰথম মহাকাশচাৰীজন হ'ল ইউৰি গাগ্ৰিন। তেওঁ ৰাছিয়াৰ নাগৰিক আছিল। তো আমি থুলমূলকৈ হ'লেও পৃথিৱীৰ বিষয়ে অলপ জানিলো। এতিয়া আমাৰ এই পৃথিৱীখনৰ ঘেৰটো কিমান, মানে পৃথিৱীখন কিমান ডাঙৰ, এই বিষয়ে আমি অলপ জানিম। পৃথিৱীখনৰ ঘেৰটো প্ৰায় 40,000 কিলোমিটাৰ, 40,000 কিলোমিটাৰ। পৃথিৱীৰ ঘেৰটো হ'ল 40,000 কিলোমিটাৰ। তোমালোকে মনত ৰাখিবা যে পৃথিৱীৰ ঘেৰটো 40,000 কিলোমিটাৰ। এই পৃথিৱীখনৰ যিটো ঘেৰ, মানে আমি কি কৈছিলো যে পৃথিৱীখন কি গোলাকাৰ। তো এই পৃথিৱীখনৰ যিটো ঘেৰ আছে, মানে চাৰিওপিনৰ পৰা যদি আমি ইয়াক জোখো তেনেহ'লে ইয়াৰ দৈৰ্ঘ্য হ'ব 40,000 কিলোমিটাৰ। এতিয়া এই পৃথিৱীখনৰ ওজন কিমান? আমি অলপ পৃথিৱীখনৰ ঘেৰটো জানিলো। এতিয়া পৃথিৱীখনৰ ওজন হ'ল পৃথিৱীৰ ওজন হ'ল 6ৰ পিঠিত 24টা শূন্য লগালে যিমান হ'ব সিমান হ'ল পৃথিৱীৰ ওজন। অৰ্থাৎ এই 6ৰ পিছফালে আমি যদি 1 2 3 4 5 6 7 8 9 10 এনেকুৱা যদি 24টা শূন্য দিওঁ, ইয়াৰ যিমান মান ওলাব, ইয়াৰ যিমান সংখ্যা ওলাব সেইটো হ'ল পৃথিৱীটোৰ ওজন। তো পৃথিৱীখনৰ আমি কি পালো? পৃথিৱীখনৰ আকাৰ গোলাকাৰ। তোমালোকে মনত ৰাখিবা পৃথিৱীখনৰ আকাৰ গোলাকাৰ আৰু পৃথিৱীখনৰ যিটো ঘেৰ সেইটো হ'ল 40,000 কিলোমিটাৰ আৰু পৃথিৱীখনৰ ওজন হ'ল 6ৰ পিঠিত। তোমালোকে এনেকৈ লিখিবা, ইমান শূন্য লিখাটো সম্ভৱ নহয়, যাৰ কাৰণে কি কৰিবা যে 6ৰ পিঠিত 24টা শূন্য বহালে যিমান সংখ্যা পোৱা যাব সেইটো হ'ল পৃথিৱীৰ ওজন। এতিয়া আমি পৃথিৱীৰ বিষয়ে সামান্য জ্ঞান লাভ কৰিলো। অৰ্থাৎ বেছিক যিখিনি নলেজ সেইখিনি আমি পালো যে পৃথিৱীখনৰ আকাৰ কেনেকুৱা কৈছিলো, পৃথিৱীখনৰ আকাৰ গোলাকাৰ। পৃথিৱীখনৰ যিটো ঘেৰ সেইটো কিমান আছে? 40,000 কিলোমিটাৰ। ইয়াৰ পিছত আছে পৃথিৱীখনৰ ওজন। পৃথিৱীখনৰ ওজন আমি কিমান পালো? 6ৰ পিঠিত 24টা শূন্য বহালে যিমান সংখ্যা পোৱা যাব সেইটো হ'ল পৃথিৱীৰ ওজন। তো পৃথিৱীখন ইমানেই বিশাল আৰু ইমানেই ৰহস্যময় যে ইয়াৰ বিষয়ে আমি জানি শেষ কৰিব নোৱাৰো। তোমালোকে পৃথিৱীৰ বিষয়ে আৰু বহুতো জানিব পাৰিবা আগলৈ, কিন্তু বৰ্তমান তোমালোকৰ কাৰণে এইখিনিয়ে। তো ইয়াৰ পিছত আছে পৃথিৱীখনৰ, তোমালোকে চাবা মই অলপ আগত কৈছিলো পৃথিৱীখন গোলাকাৰ। তো এই গোলাকাৰ পৃথিৱীখনক যদি আমি তিনিটা ভাগত ভাগ কৰো, 1 2 3 তিনিটা ভাগত যদি পৃথিৱীখনক ভাগ কৰা হয়, ইয়াৰ দুটা ভাগে পানী আৰু এটা ভাগহে ইয়াত কি আছে? মাটি। ইয়াত মাটি, পাহাৰ, পৰ্বত যিমান যি আছে ইয়াতে আছে। অৰ্থাৎ পৃথিৱীৰ
তিনি ভাগৰ দুভাগতে কি আছে পানী ইয়াত সাগৰ মহাসাগৰ নদ নদী আৰু ইয়াত কি আছে মানুহ বসবাস কৰাৰ কাৰণে পাহাৰ পৰ্বত বা যিখিনি ভৈয়াম মাটি এইখিনি এটা ভাগতে আছে তো তোমালোকে বুজিলা পৃথিৱীখনৰ বিষয়ে পৃথিৱীক মই আৰু এবাৰ পৃথিৱীটোৰ বিষয়ে এটা ৰিভাইজ কৰি দিছো তে তোমালোকে জানিবা পৃথিৱীখন হল আগৰ দিনৰ মানুহে পৃথিৱীখন চেপেটা বুলি ভাবিছিল কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে বিজ্ঞানীসকলে প্ৰমাণ কৰিলে যে পৃথিৱীখন চেপেটা নহয় গোলাকাৰ আৰু পৃথিৱীখন গোলাকাৰ আমি কেনেকৈ জানিলো যে মহাকাশৰ পৰা দেখিলে পৃথিৱীখন গোলাকাৰ দেখা যায় ইয়াৰ পিছত আছিল যে মহাকাশত ঘূৰা বিজ্ঞানীসকলক কি বুলি কোৱা হয় আমি পালো কি মহাকাশত ঘূৰা বিজ্ঞানীসকলক মহাকাশচাৰী বুলি কোৱা হয় আৰু আমাৰ ভাৰতৰ পৰা যোৱা দুজন বিজ্ঞানীৰ নাম হল মহাকাশত যোৱা দুজন বিজ্ঞানীৰ নাম হল ৰাকেশ শৰ্মা আৰু কল্পনা চাওলা তাৰপিছত আছিল পৃথিৱীৰ পৰা প্ৰথম মহাকাশত যোৱা বৈজ্ঞানিক দুজনৰ নাম তেওঁ আছিল ৰাছিয়াৰ ইউৰি গাগৰিন তাৰপিছত আমি পালো পৃথিৱীৰ ঘেৰ হল 40,000 কিলোমিটাৰ আৰু পৃথিৱীৰ ওজন 6 পৃথিৱীত 26টা শূন্য বহলে যিমান সংখ্যা পোৱা যাব এটোই হল পৃথিৱীৰ ওজন তাৰপিছত আৰু আমি পৃথিৱীত কিমান শতাংশ মাটি আৰু কিমান পৰিমাণৰ পানী পোৱা যায় অৰ্থাৎ পৃথিৱীখনৰ তিনি ভাগ কৰিলে তোমালোকে মনত ৰাখিবা পৃথিৱীখনক তিনি ভাগ কৰিলে ইয়াৰ দুভাগে পানী আৰু এভাগে মাটি ইয়াৰ পিছত আছে আমি অলপ ইয়াৰ পিছত আৰু এটা পঢ়ি আছো ইয়াৰ পিছত আছে অলপ পৰ্বতৰ বিষয়ে বা নদীৰ বিষয়ে যে ওখ পৰ্বতৰ মই এটা শব্দ কৈছিলো পৰ্বত যে এইখিনি যিখিনি মাটি আছে পৃথিৱীত সেইখিনি কি আছে পৰ্বত পাহাৰ তোমালোকে পাহাৰ নিশ্চয় দেখিছা পৰ্বতৰ পাহাৰৰ দৰে কিন্তু বহুত ডাঙৰ হয় তাক পৰ্বত বুলি কোৱা হয় তাৰপিছত কি হৈছে পৰ্বতৰ ওপৰত বৰফ থাকে তোমালোকে মনত ৰাখিবা পৰ্বতৰ ওপৰত কি থাকে বৰফ থাকে আৰু এই বৰফ গলি মাটি ভাগৰ ওপৰেদি কি হয় বৈ আহে বৰফ গলিলে কি হয় পানী হয় তো কি কয় তোমাৰ পৰ্বতৰ ওপৰত কি থাকে বৰফ থাকে আৰু বৰফটো কি হয় গলি পানী হৈ মাটিৰে নিগৰি বা বৈ আহে তাক আমি কি বুলি কওঁ নদী বুলি কওঁ নদী কৰ পৰা মানে সৃষ্টি হয় বা নদী কৰ পৰা আহে আৰু কি হয় ডাঙৰ পৰ্বতবিলাকৰ ওপৰত কি থাকে বৰফ থাকে আৰু এই বৰফবিলাক কি হয় সূৰ্যৰ তাপত গলি পানী হৈ এইবিলাক ভৈয়ামলৈ কি হয় বৈ আহে আৰু তাক আমি কি কওঁ নদী বুলি কওঁ তো নদী কি তোমালোকে জানিলা যে নদী হল পৰ্বতৰ পৰা বৈ অহা বৰফৰ পানী আৰু এই নদীবোৰ কি হয় বৈ আহি ডাঙৰ নদীবিলাকত পৰে যিবিলাক ডাঙৰ নদী আছে সেইবিলাক ডাঙৰ নদীত কি হয় আহি পৰে এই পৰ্বতৰ পৰা বৈ অহা নদী কি কৰে ডাঙৰ নদীত আহি পৰে আৰু এই ডাঙৰ নদীবিলাক বৈ যায় কি কৰে সাগৰ মহাসাগৰত যাই পৰে মিলিত হয় তো বুজিলা তোমালোকে নদী কেনেকৈ সৃষ্টি হয় বা নদীৰ মানে যেটো উৎসটোৰ বিষয়ে তোমালোকে জানিলা তাৰ পিছত আছে আমি বৰষুণৰ পানী পাওঁ ইয়াৰ উপৰিও পানী আমি ক'ৰ পৰা পাই আছো বৰফৰ পৰা যেটো পৰ্বতৰ পৰা বৈ আহি কি হৈ আছে নদীত পৰি আছে সেই নদীবিলাক বৈ আকৌ সাগৰত পৰি আছে ইয়াৰ উপৰিও আমি বৰষুণৰ পৰা পানী পাওঁ তোমালোকে বৰষুণ নিশ্চয় চিনি পোৱা বৰষুণৰ বিষয়ে তোমালোকে জানা যে বৰষুণ যেতিয়া হয় তেতিয়া কি হয় আমি পানী পাওঁ আৰু এই পানী বৈ গৈ কি ক'ত পৰে নদীত পৰে আৰু সেই নদীয়ে বৈ গৈ সাগৰত পৰে বৰষুণৰ পানী বিল আৰু হ্ৰদ যিবিলাক আছে বিল সেইবিলাকতো কি হয় জমা হয় তাৰ পিছত আমি আমাৰ বাকি থাকিল আমি পৃথিৱীৰ বিষয়ে জানিলো এতিয়া আমি কি কৰিলো পৃথিৱীৰ বিষয়ে জানিলো এতিয়া আমি জানিম বায়ু হল আমাৰ চাৰিওফালে কি আছে বায়ু আছে তোমালোকে জানা আমাৰ চাৰিওফালে বায়ু আছে বায়ুত থকা আৰু এই বায়ুত কি আছে অক্সিজেন নামৰ এটা গেছ আছে যেটো গেছ আমি উশাহত গ্ৰহণ কৰো আমি যে
উশাহ লৈ আছো, উশাহত যিটো গেছ আমি লওঁ সেইটো হ'ল অক্সিজেন। আৰু এই অক্সিজেনটো আমি ক'ৰ পৰা পাই আছো? এইটো বায়ুত আছে। আৰু এইটো কোনে দি আছে সেইটো আমি পাম। তো আমি প্ৰথমে জানি লোৱা যে আমি উশাহত যিটো গেছ গ্ৰহণ কৰোঁ সেইটো গেছৰ নাম হ'ল অক্সিজেন। মই লিখি দিছোঁ, এইটো নাম তোমালোকে লিখি ল'বা আৰু মুখস্থ কৰিবা, অক্সিজেন। অক্সিজেন। তো আমি উশাহত যিটো গেছ গ্ৰহণ কৰোঁ সেইটো হ'ল অক্সিজেন। আৰু আমি যিটো গেছ এৰি দিওঁ উশাহ লোৱাৰ পিছত আমি যিটো গেছ এৰি দিওঁ সেইটো হ'ল কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড। এই দুটা গেছৰ নাম তোমালোকে ভালদৰে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় দুটা। যে আমি উশাহত যিটো গেছ গ্ৰহণ কৰোঁ সেইটো হ'ল অক্সিজেন, আৰু আমি যিটো গেছ এৰি দিওঁ নিশাহত যিটো গেছ এৰি দিওঁ সেইটো হ'ল কাৰ্বন ডাই অক্সাইড। আৰু কি কৰে আমি যে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ আৰু এই কাৰ্বন ডাই অক্সাইড গেছটো গছে শুহি লয়। আমাৰ চাৰিওফালে যে গছ গছনি আছে এই গছ গছনিবোৰে কি কৰে এই কাৰ্বন ডাই অক্সাইড গেছটো শুহি লয় আৰু গেছে আমাৰ কাৰণে আমি জীয়াই থাকিবৰ কাৰণে কি কৰে অক্সিজেন গেছটো এৰি দিয়ে। তো চোৱা, অক্সিজেন হ'ল মানুহৰ প্ৰাণ। আমি উশাহ নোলোৱাকৈ কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। তোমালোকে জানা আমি প্ৰত্যেক সময়তে কি কৰোঁ উশাহ লৈ আছোঁ। উশাহ লোৱাৰ কাৰণে কি কৰোঁ আমি জীয়াই আছোঁ। আমি যদি উশাহ বন্ধ কৰি দিওঁ তোমালোকে উশাহ নোলোৱাকৈ কিমান সময় থাকিব পাৰিব? অলপ সময় থাকিব পাৰিব, তাৰপিছত কিন্তু আমি ইয়াতকৈ বেছি আমি জীয়াই থাকিব নোৱাৰিম। তো অক্সিজেন আমাক কোনে দি আছে? গছে দি আছে। আমাৰ পৰা যিটো গেছ আমি ওলাওঁ কাৰ্বন ডাই অক্সাইড সেইটো গেছ কি কৰে গছে শুহি লয় আৰু গছে আমাৰ কাৰণে অক্সিজেন গেছ এৰি দিয়ে, যিটো গেছ আমি গ্ৰহণ কৰি জীয়াই আছোঁ। তো গছ আমাৰ কাৰণে কি উপকাৰ কৰি আছে অপকাৰ কৰি আছে? গছে আমাক ভাল কৰে না বেয়া কৰে? ভাল কৰি আছে। তো কি কৰিব লাগে আমি? গছ সদায় ৰুব লাগে। গছ আমি কি কৰিব কাটিব নালাগে, কাৰণ গছ হ'ল মানুহৰ পৰম বন্ধু। গছ নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰে। ইয়াৰ পিছত হ'ল বায়ু চলাচল কৰা বতাহ বুলি কোৱা হয়। বতাহ আৰু এটা শব্দ আছে, তোমালোকে এইটো শব্দ নিশ্চয় শুনি থাকা, এইটো হ'ল বতাহ। বতাহ এই শব্দটো তোমালোকে নিশ্চয় শুনি থাকা, বতাহ। বতাহ বুলি আমি জানো যে বতাহ কাক কয়? বতাহ হ'ল এই আমাৰ চাৰিওফালে যে বায়ু আছে এই বায়ুটো চলাচল কৰাকে কি বুলি কোৱা হয়? বতাহ বুলি কোৱা হয়। আৰু যেতিয়া এই বতাহটো জোৰে আহে তেতিয়া আমি তাক কি কওঁ? ধুমুহা বুলি কওঁ। জোৰে অহা বতাহ কি বুলি কওঁ? জোৰেৰে বলা বতাহ আমি ধুমুহা বুলি কওঁ। ধুমুহা। তোমালোকে এই শব্দ দুটা ভালকৈ জানি ল'বা যে বায়ু চলাচল কৰাকে বতাহ বুলি কোৱা হয়। আমাৰ চাৰিওফালে যিবিলাক বায়ু আছে এই বায়ু চলাচল কৰাকে কি বুলি কোৱা হয়? বতাহ বুলি কোৱা হয়। আৰু জোৰেৰে বোৱা বতাহ কি বুলি কোৱা হয়? ধুমুহা বুলি কোৱা হয়। তো তোমালোকৰ মা দেউতাকক সুধি ল'বা যে ধুমুহা অহা নিশ্চয় তোমালোকে দেখিছা, কেইদিনমান আগতে ধুমুহা হ'ল। তো যিবিলাক বতাহ জোৰেৰে বৈ আহে সেইবিলাকক কি বুলি কোৱা হয়? ধুমুহা বুলি কোৱা হয়। আৰু এনে যিবিলাক আমাৰ বায়ুত বতাহ চলাচল কৰে তাক আমি কি বুলি কওঁ? বতাহ বুলি কওঁ। বতাহ আমি কেনেকৈ গম পাওঁ বতাহ আছে বুলি? কাৰণ আমাৰ সি গাত যেতিয়া স্পৰ্শ কৰে তেতিয়া আমি গম পাওঁ যে বতাহ আছে। গৰমৰ দিনত কি হয়? বতাহে আমাক গাত জোৰ পেলায়। গৰম লাগিলে আমাৰ বতাহে আমাক কি কৰে? গাখন ঠাণ্ডা কৰি দিয়ে। তো তোমালোকে কি কৰিলা? আজি বতাহৰ বিষয়ে জানিলা, ধুমুহাৰ বিষয়ে জানিলা, বায়ুৰ বিষয়ে জানিলা, পৃথিৱীৰ বিষয়ে জানিলা। তো মই আৰু ৰিভাইজ নকৰোঁ। তোমালোকে ঘৰত এটা কাম কৰিবা, তোমালোকৰ মা দেউতাক সুধি তোমালোকে ঘৰত তোমালোকৰ ঘৰৰ ওচৰৰে বৈ যোৱা দুখন নদীৰ নাম লিখিবা।
তোমালোকৰ ঘৰৰ ওচৰত থকা দুখন নদীৰ নাম লিখিবা আৰু এই নদী দুখন ক'ৰ পৰা উৎপত্তি হৈছে আৰু ক'ত যাই মিলিছে এই দুটা ঠাইৰ নামো তোমালোকে লিখিবা। অৰ্থাৎ নদী দুখনৰ নাম আৰু এই দুখন নদী ক'ৰ পৰা উৎপত্তি হৈছে আৰু ক'ত যাই মিলিছে এই দুখন নাম তোমালোকৰ মা দেউতা বা কাৰোবাৰ পৰা সুধি তোমালোকৰ বহীত লিখি ল'বা। তাৰপিছত মই থুলমূলকৈ তোমালোকৰ কেইটামান প্ৰশ্ন আছে, প্ৰশ্নকেইটা কৈ দিছোঁ। তোমালোকে এইখিনি এনচাৰখিনি তোমালোকৰ বহীত লিখি ল'বা সুন্দৰকৈ। প্ৰথম প্ৰশ্নটো হ'ল পৃথিৱীৰ আকাৰ কেনেকুৱা? আমি অলপ আগতে কৈছিলোঁ পৃথিৱীৰ আকাৰ গোলাকাৰ। আদিতে মানুহে পৃথিৱীখন কেনেকুৱা বুলি ভাবিছিল? মই প্ৰথমতে কৈছিলোঁ আদিতে মানুহে পৃথিৱীখন চেপেটা বুলি ভাবিছিল। গছে কি গেছ শুহি লয় আৰু কি গেছ এৰি দিয়ে? অলপ আগতে ইয়াত লিখি দিছিলোঁ গছে কাৰ্বন ডাই অক্সাইড গেছ শুহি লয় আৰু অক্সিজেন গেছ এৰি দিয়ে। পৃথিৱীৰ কিমান অংশ পানী আৰু কিমান অংশ মাটি? পৃথিৱীৰ 3 ভাগৰ 2 ভাগ পানী আৰু 1 ভাগ মাটি আছে। আকাশত ঘূৰা বিজ্ঞানীসকলক কি বুলি কোৱা হয়? আকাশত ঘূৰা বিজ্ঞানীসকলক মহাকাশচাৰী বুলি কোৱা হয়। কেইগৰাকীমান ভাৰতীয় মহাকাশচাৰীৰ নাম কোৱা? মই দুটা নাম তোমালোকক লিখি দিছিলোঁ। প্ৰথম আছিল ৰাকেশ শৰ্মা আৰু দ্বিতীয়জন আছিল কল্পনা চাওলা। তাৰপিছত আছে পৃথিৱীৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি? পৃথিৱীৰ প্ৰথম মহাকাশচাৰীজন হ'ল ইউৰি গাগ্ৰিন, তেওঁ ৰাছিয়াৰ নাগৰিক। পৃথিৱীৰ ওজন কিমান? পৃথিৱীৰ ওজন হ'ল 6ৰ পিঠিত 24টা শূন্য বহালে যিমান হ'ব সেয়াই হ'ল পৃথিৱীৰ ওজন। নদী ক'ৰ পৰা বৈ আহে? নদী পৰ্বতৰ পৰা বৈ আহে। বৰষুণৰ পানীবোৰ ক'লৈ যায়? বৰষুণৰ পানীবোৰ নদী, বিল, হ্ৰদ আদিত কি হয় যায়। তাৰপিছত আছে খালী ঠাই পূৰণ কৰা। 2 নম্বৰত খালী ঠাই পূৰণখিনি তোমালোকে কৰি ল'বা। আমি উশাহত কি গেছ লওঁ? অক্সিজেন গেছ লওঁ। য'ত খালী আছে তাত লিখিবা অক্সিজেন। আৰু নেক্সট আছে বায়ু চলাচল কৰাকে বলে। কি বলে? বায়ু চলাচল কৰাকে আমি কি জানিলো যে বায়ু চলাচল কৰাকে আমি বতাহ বুলি কওঁ, বতাহ বলে। আৰু বৰ জোৰেৰে বলা বতাহক কি বোলে? ধুমুহা বোলে। তো খালী ঠাইত ধুমুহা বুলি লিখিবা। কল্পনা চাওলা এগৰাকী, তাৰপিছত ডেছ দিয়া আছে, তুমি খালী ঠাইত লিখিবা কল্পনা চাওলা এগৰাকী ভাৰতীয় মহাকাশচাৰী। তাৰপিছত আছে নম্বৰটো আছে ডেছ দিনত বতাহে আমাৰ গা জোৰ পেলায়। ইয়াত হ'ব গৰমৰ দিনত। গৰমৰ দিনত বতাহে কি কৰে? আমাৰ যদি গাখন গৰম লাগে, গৰমৰ দিনত কি হয়? বতাহ আহিলে কি হয়? আমাৰ গাখন জোৰ পেলায়। তো ইয়াত লিখিবা গৰমৰ দিনত। তো এইখিনি আছিল আজিৰ পাঠ। তোমালোকে তোমাৰ ঘৰত ভালকৈ এই পাঠটো আৰু নিজে ভালকৈ পঢ়িবা। পঢ়ি উত্তৰসমূহ তোমাৰ বহীত লিখি মুখস্থ কৰিবা। আৰু কিবা নুবুজিলে তোমালোকৰ মা দেউতাক সুধি ল'বা। যদি আৰু কিবা অসুবিধা হয় তেনেহ'লে আমাক ফোন কৰি সুধিবা, আমি নিশ্চয় তোমালোকক সহায় কৰিম। এইখিনি আছিল আজিৰ পাঠ। তো তোমালোকে সদায় ঘৰতে থাকিবা, চাবোনেৰে হাত ধুই থাকিবা। তোমালোকে জানাই যে কৰোনা ভাইৰাছে কেনেকুৱা মহামাৰী সৃষ্টি কৰিছে, তাৰ কাৰণে তোমালোকে সকলোৱে সচেতন হৈ থাকিবা। ধন্যবাদ।